জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে? আসলতে আপোনালোকৰ নিচিনা পলিটিচিয়ান হলে নহয় দেশখন কেতিয়াও উন্নতি নহয়, এইটো প্ৰমাণ কৰি দেখালে বুজিছে। কাৰণ আপোনালোকৰ আপোনালোক যেনেকুৱা পলিটিচিয়ান নহয়, আপোনালোকে খালি এই সমাজখনক, এই দেশখনক, এই জাতিখনক খালি ভাগহে কৰাব পাৰে। কাৰণ নিজৰ গাদী বচাবৰ কাৰণে যেতিয়ালৈকে আপোনালোকে ভাগ নকৰিব, তেতিয়ালৈকে এটা ভোট বেংক যেতিয়া শক্তিশালী ভোট বেংক যদি আপোনালোকৰ হাতত নাথাকে, তেতিয়ালৈকে আপোনালোকে মানে ৰাজনীতি কৰিব নোৱাৰে। কাৰণ আপোনালোকৰ শক্তিশালী ভোট বেংকৰ প্ৰয়োজন। সেইকাৰণে আপোনালোকে এনেকুৱা ৰাজনীতিবিদসকলে সদায় বিচাৰে সমাজখন, দেশখন ভাঙাৰ চেষ্টাহে কৰে। কাৰণ সিহঁতৰ এটা ডাঙৰ ভোট বেংকৰ প্ৰয়োজন থাকে। সেইকাৰণে এটা জাতি আন এটা জাতিক কেনেকৈ ডমিনেট কৰি ৰাখিব পাৰে, সেইবিলাক চিন্তা চৰ্চা এনেকুৱা পলিটিচিয়ানবিলাকৰ কাৰণে হয়। সেইকাৰণে আশা কৰোঁ আপোনালোকে এনেকুৱা পলিটিচিয়ানবিলাকক চিৰদিনৰ কাৰণে এইখন অসম নহয়, এইখন ভাৰতবৰ্ষৰ পৰা বিদায় দিব চেষ্টা কৰক। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে। মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক। আপুনি যে এইষাৰ কথা ক'লে, আপোনাৰ ওপৰত কিহৰ প্ৰতিশোধ ল'ব আছে? কাৰণ আপুনি সংবিধান বা সংবিধানৰ নিয়ম নীতি আপুনি একো নামানে। আপুনি এইখন সেকুলাৰিজম দেশ, ইয়াত আপোনালোকে নামানে, কেতিয়াও নামানে। আপোনালোকৰ লগত লাগি লাভ নাই বুজিছে। আপোনালোকৰ লগত লাগাতকৈ শুকুৰলীৰ লগত লাগা বহুত ভাল। 2026 নিৰ্বাচন হ'ব, আপোনালোকে বিজেপিক হৰুৱাব খোজে। বেলেগ ইছ্যু লওক। ৰাস্তা হোৱা নাই, কাজিৰঙাত কৰিডৰৰ কথা কৈছিল, কৰিডৰ হোৱা নাই। নামৰু ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল, খোলা নাই। দলং বনাম বুলি কৈছিল, বনোৱা নাই। চাকৰি দিম বুলি কৈছিল, দিয়া নাই। লোন দিম বুলি কৈছিল, দিয়া নাই। জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। শুনক, আপোনাৰতো ডাইলগ বহুত শুনিলে অসমৰ ৰাইজে। কেইখন ৰাস্তা আপোনালোকে বনাইছে? অসমত ৰাস্তা আৰু নাই। 5টা বছৰ কম সময় নহয়, আপোনালোকে বহুত কৰিব পাৰিলে হয়। কৰিছেনো কি? এটা জাতি আন এটা জাতিৰ লগত কেনেকৈ হিংসা, কেনেকৈ কাজিয়া লগাব পাৰি, ইয়াৰ বাহিৰে আপোনালোকে কি কৰিছে? আপুনিতো 5টা বছৰ মইতো দেখা নাই। এই 5টা বছৰ আপুনি বিশেষকৈ আপোনাৰ চৰকাৰ বাদ দিয়ক, আপুনি এই 5টা বছৰত অসমৰ উন্নতি আপুনি যদি বিগ জিৰ' বুলি কোৱা হয় ভুল নহ'ব। কাৰণ কৰিব লগা বহুত আছিলে বুজিছে। আপুনিতো কৰিব পৰা নাই। আপুনি কি কৰিছে? এই 5টা বছৰত খালি হিন্দু মুছলিম লৈ পেলাই অসমৰ পৰিৱেশটো একেবাৰে বিনষ্ট কৰি পেলাইছে। ইয়াৰ বাহিৰে আপুনি কৰিছেনো কি সেইটো কওক। এই কাজিৰঙা কৰিডৰ, পকী ৰাস্তা, লোন মাফ, কিমান লোন মাফ কৰিছে আপুনি? আপোনাৰ ডাইলগ যে বহুত পুৰণা ডাইলগ এইবিলাক। এতিয়া কথা হ'ল কি, আপোনালোকে যোনখন মন মগজুত আপোনালোকৰ চিন্তাধাৰা আছিলে, পুৰা চিন্তাধাৰা অসমৰ ৰাইজে কিন্তু গম পাই গৈছে। অসমত এখন এতিয়া নতুন অসম গঢ়ি তোলাৰ জুবিন দা যি প্ৰক্ৰিয়া লৈছিলে হাতত, এইটো সঁচাকৈ সেইটো প্ৰক্ৰিয়াৰ মাজত অসমখন বৰ্তমান চলি আছে। এইটো আপোনালোকৰ ভাল লগা নাই। এটা আপোনালোকৰ মানে হিংসা লাগি আছে যে এতিয়া চাগে গাদী বচাব নোৱাৰিম। গাদী যদি বচাব নোৱাৰোঁ, তেতিয়াতো ৰাজনীতি কৰিতো লাভ নাই। আৰু জুবিন দা যোনখন অসম বিচাৰিছিলে, সেইখন আছিলে সঁচাকৈ সোণৰ অসম। আৰু আপোনালোকে যোনটো আপোনালোকৰ মন মগজুত যি চিন্তাধাৰাৰে যে অসম গঢ়িব বিচাৰিছিলে, এইটো অসম গঢ়াৰ নহয়, এইটো অসম ভাঙাৰহে। যেনেকৈ অলৰেডি 6টা-7টা ৰাজ্য এইখন অসমৰ পৰা ভাঙিছে। কিয় ভাঙিছে জানে? আপোনালোকৰ নিকৃষ্ট ৰাজনীতি কাৰণেহে এই অসমখন ভাঙি টুকুৰা হৈছে। আৰু অনাগত দিনত এইখন অসম আৰু টুকুৰা কৰিবৰ কাৰণে আপোনালোকে যি প্ৰচেষ্টা হাতত লৈছিলে, এইটো সঁচাকৈ বিফল হৈছে। সেইকাৰণে আপোনালোকে এতিয়া আবুল তাবুল বকি আছে। কি কৰা নাই? আপোনালোকে কৰিছেনো কি সেইটো কওক। কৰিছেনো কি? মই সেই কথাটো আপোনালোকক কৈ আছোঁ। কি কৰিছে আপোনালোকে? কাজিৰঙা কৰিডৰ বনালে হৈ গ'ল আপোনাৰ দায়িত্ব। কিমান পিছফালে পৰি আছে আমাৰ অসম ৰাজ্যখন আপোনালোকে জানেনে নাজানে? আপোনালোকে ইণ্টাৰনেলি খবৰ ৰাখে নে নালাগে? খালি হিন্দু মুছলিম লৈ পেলাই ভাগ কৰি পেলাই সমাজখন বিনষ্ট কৰাৰ চিন্তাৰ বাহিৰে আৰু কি কৰিছে এইটো কওক। আজি অসমৰ ল'ৰা ছোৱালীবিলাকে অসমত থাকিব নোৱাৰে, পইচা পাতিৰ অভাৱ, কাম কাজ নাই, বহিৰাজ্যত গৈ কাম কৰিব লগা হ'ল, তাতো কোনো লাইফৰ ছিকিউৰিটি নাই। তেনেকৈ ল'ৰাবিলাক থাকি আছে। জানেনে নাজানে? আপোনালোকে জানিব কেনেকৈ? আপোনালোকেতো ৰজাইতো এইবিলাক নাজানে। আগৰ দিনৰ ৰজাবিলাকে প্ৰজাৰ খবৰ ৰাখিছিলে, আৰু এতিয়াতো আপোনালোকে ৰজা ৰাজকুমাৰ, আপোনালোকে জানিবনো কেনেকৈ? আপোনালোকে জানাৰ ইচ্ছা নকৰে, আপোনালোকে খালি গাদী বচোৱাৰ ইচ্ছা কৰে। জুবিন দাৰ প্ৰচেষ্টা এতিয়া আপোনালোকৰ তাত ভাল লগা নাই বুজিছে। ক'বলগীয়া বহুত আছে। এইবিলাক লেতেৰা পলিটিক্স এৰি পেলাই
অসমখন সোণৰ অসম কেনেকৈ বনাব পাৰি জুবিনদাৰ প্ৰচেষ্টাত একেই ছবি অসমৰ প্ৰত্যেকজন ৰাইজে একে প্ৰচেষ্টা হাতত লৈ পেলাই চাওকচোন অসমখন গঢ়োতে কেইদিন লাগে এতিয়াতো অসমত ইণ্ডিয়াৰ ভিতৰত চাগে 24 নে কিমান ৰেংকত আছে অসমখন চাওকচোন আমি সকলোৱে লাগি পেলাই অসমখনত কিমান আগুৱাই নিব পাৰোঁ চেষ্টা কৰক এবাৰ আমিও কৰোঁ চবেই কৰোঁ অসমৰ ৰাইজে কৰক সেইবিলাক কৰিব নিদিব নহয় আপোনালোকে নিদিবতো সেইবিলাক কৰিব সেইবিলাক কৰিলে যে আপোনালোকে গাঁতি নাথাকে সঁচাকৈ আপোনালোকে চিন্তাবিলাক অলপ হেৰি কৰক কি ক'ম আৰু ভাষা নাই